মৰমৰ অকণিহঁত, মই আইমা পালোহি তোমালোকৰ আইমাৰ সাধু ঘৰ। আহিছানে তোমালোক মোৰ সাধু শুনিবলৈ? ইমান গৰম, ফেনবিলাক চলাই লোৱা আৰু তলত বহি ফেনৰ তলত বহি মোৰ সাধু শুনা। মোৰ বৰ গৰম লাগিছে, তথাপিতো মই তোমালোকক সাধু ক'ম বুলি কৈছোঁ যেতিয়া সদায় একোটাকৈ সাধু ক'বলৈ মই যত্ন কৰিম নহয়। আজি এটা আখ্যান ক'ম। এইটো কাৰ আখ্যান জানা? বাদুলি। বাদুলি কেনেকৈ জন্ম হ'ল তাকে ক'ম আজি। তোমালোকে বাদুলি দেখিছানে নাই? সঁচাকৈ বাদুলি নাই দেখা যদিও তোমালোকে বেটমেনৰ সাধু পঢ়িছা চাগে, নহয়নে? আৰু বেটমেনৰ চিনেমাও চাইছা চাগে। আজিকালি বেটমেন খুব প্ৰচলিত নহয়, চবৰে ঘৰে ঘৰে বেটমেনৰ পুতলাও থাকে ন। এইয়া গতিকে সেই বাদুলি কেনেকৈ জন্ম হৈছিল তাকে কওঁ শুনা। বহুত প্ৰাচীন যুগত অসম দেশত কন্দলি নামৰ এখন ৰাজ্যৰ এটুকুৰা জেগাত প্ৰমিলা ৰাজ্য বুলি ঠাই এখন আছিলে। সেই ঠাইখনত কেৱল মহিলাইহে তোমাৰ শাসন কৰিছিলে, মহিলাই খেতি কৰিছিলে, মানে জীয়াই থাকিবৰ কাৰণে যি যি কৰিবলগীয়া কাম সকলোবিলাক এই মহিলাসকলেই কৰিছিলে। সৈন্য সামন্ত, তাৰ ৰাণী, ঘৰ চলোৱা, খেতি পথাৰ কৰা চব কাম মাইকী মানুহৰ দ্বাৰাই হৈছিল। সেই প্ৰমিলা ৰাজ্যখন তেওঁলোকে ইমান ধুনীয়াকৈ সজাই পৰাই লৈছিল যে মানে চাবলগীয়া। তাত ফল ফুলেৰে গোটেই জাতিষ্কাৰ আৰু ধুনীয়া ধুনীয়া নিজৰা আছে। নিজৰাবিলাকৰ পানীবিলাক কুলু 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 কুলুকৈ নামি আহি পেলাই ডাঙৰ এটা হ্ৰদত আহি জমা হৈছেহি। তাতে ধুনীয়া ধুনীয়া সেই হ্ৰদটোত পদুম ফুল আছে মুঠৰ ওপৰত। এইখন যেন এখন স্বৰ্গ ৰাজ্যহে, এনেকুৱাকৈ সজাই পৰাই তেওঁলোকে ৰাখিছিল। সেইখন ৰাজ্যলৈ কিন্তু কোনো মতা মানুহকে প্ৰৱেশ কৰিবলৈ দিয়া নাছিলে। তেওঁলোকে ভাল নাপাইছিলে, গতিকে মতা মানুহ কোনো যাব নালাগিছিলে, তেওঁলোকৰ পৰা সহায়ো নলৈছিলে। এনেকৈ থাকোঁতে থাকোঁতে এদিন এজন ঋষিয়ে তপস্যা কৰিবলৈ, ভগৱানৰ তপস্যা কৰিবলৈ এটুকুৰ নিৰিবিলি জেগা বিচাৰি বিচাৰি আহি পেলাই সেই ঠাইখন পালেহি। তেওঁতো সেই ঠাইখন দেখি ইমান মুগ্ধ হ'ল, তেওঁ গৈ 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 সেই পাহাৰৰ তলত থকা নিজৰাটোৰ কাষলৈ গ'ল, নিজৰাবিলাকৰ কাষলৈ গ'ল আৰু হ্ৰদটোৰ কাষ পাই তেওঁ ভাবিলে এয়াই মোৰ কাৰণে উত্তম স্থান ভগৱানৰ তপস্যা কৰিবলৈ। সেই বুলি তেওঁ সেই পাহাৰতে থকা এটা গুহাৰ ভিতৰলৈ সোমাই গ'ল। গা পা ধুই তেওঁ ধ্যানত বহিল, মানে তপস্যাত বহিল। সেই সময়তে আকৌ স্বৰ্গত ইন্দ্ৰ ৰজাৰ ৰাজ্য নহয় এখন, এই ইন্দ্ৰ ৰজাৰ ৰাজ্যত তোমাৰ বহুতো অপ্সৰাই নাচ গান এইবিলাক কৰে। তাৰে এগৰাকী অপ্সৰাৰ হঠাৎ তললৈ চকু পৰিল আৰু পৃথিৱীখন দেখি তেওঁৰ ইমান মনত আনন্দ লাগিল, তেওঁ বাকী লগৰ কেইজনীমানক মাতি আনি পেলাই দেখুৱালে, চোৱাচোন চোৱা, পৃথিৱীখন দেখিবলৈ ইয়াৰ পৰা ইমান ধুনীয়া, ব'লা আমি অকণমান ফুৰি আহোঁগৈ। এই বুলি গোটেইকেইজনী আহি পেলাই তোমাৰ পৃথিৱী পালেহি। পৃথিৱীত তেওঁলোকে অনাই বনাই উৰি উৰি ঘূৰি ঘূৰি চাই চাই সেই প্ৰমিলা ৰাজ্য পালেহি আৰু প্ৰমিলা ৰাজ্যৰ সেই হ্ৰদটো পালেহি। হ্ৰদটো দেখি তেওঁলোকৰ আনন্দত একে হিয়া নধৰা হ'ল আৰু তেওঁলোকে সেই হ্ৰদটোত নামি সাঁতুৰিবলৈ ধৰিলে, ইজনীয়ে সিজনীৰ গালৈ পানী মাৰিবলৈ ধৰিলে। এই বুলি আৰু তেওঁলোকে গান নাচ কৰিবলৈ ধৰিলে। ইমান ধুনীয়া ধুনীয়া পদুমবিলাক আছে, পদুমৰ গুণ ল'লে। ওচৰত থকা ধুনীয়া ধুনীয়া গছৰ ফুলবিলাকৰ পৰা সুগন্ধি বিয়পি আহিছে। মুঠৰ ওপৰত তেওঁলোকৰ বৰ মনত আনন্দ। এনেদৰে হাঁহি খিকিন্দালি কৰি থাকোঁতে ঋষিৰ হঠাৎ তপস্যাৰ পৰা ধ্যান ভংগ হৈ গ'ল আৰু ঋষিবিলাকৰ আগতে বৰ খং উঠিছিলে। তেওঁ সেই ঋষিৰ হঠাৎ ইমান খং উঠিলে, তেওঁ চিঞৰিবলৈ দিলে, কোনে গণ্ডগোল কৰিছে? এই বুলি কওঁতেইতো সেই যে প্ৰমিলা ৰাজ্যৰ সৈন্য কেইগৰাকী, সৈন্য চিপাহী সকলোবিলাক ঘোঁৰাত আহি দৌৰি আহিলে। আহি পেলাই মতা মানুহ তাত সোমোৱা দেখি তেওঁলোক আচৰিত, আৰে তুমি কেনেকৈ সোমালা? আমাৰ ৰাজ্যত মতা মানুহ নিষেধ, তুমি ক'ৰ পৰা আহিছা? ৰ'বা তোমাক এটা শাস্তি দিওঁ। এই বুলি কি কৰিলে জানানে? ঋষিজনক হাতে ভৰিয়ে বান্ধি এডাল তোমাৰ গছৰ ওলমাই থ'লে।
গছত ওলমাই থ'লে মূৰটো এনেকৈ তললৈ দি আৰু হাত ভৰিবিলাক ওপৰলৈ দি পেলাই ঋষি তেনেকৈ ওলমি থাকিবলৈ দিলে। ঋষিটো বিৰাট খং উঠিলে। ঋষিয়ে বোলে মোৰ হাত ভৰি খুলি দিয়া, বোলে নিদিওঁ খুলি, তেনেহ'লে তোমালোকক মই শাপ দিলোঁ, আজি এই গতি তোমালোকৰ কাৰণেহে মোৰ হ'ল। তোমালোকে গণ্ডগোল নকৰিলে মই নিচৰিলোহেঁতেন, আৰু নিচৰিলে মই আজি এই শাস্তি নাপালোহেঁতেন। গতিকে মই তোমালোকক শাও দিছোঁ, তোমালোকে এবিধ জন্তু হোৱা। মই যেনেকৈ ওলমি আছোঁ আজি, তোমালোকে বাদুলি নামৰ এবিধ জন্তু হৈ পেলাই এনেকৈ গছৰ পৰা বা তোমালোকে ওখ ঘৰৰ মুধচৰ পৰা বা তোমালোক গুহাত ভিতৰত আন্ধাৰ ঠাইত ওলমি থাকা, আৰু এইটোৱে হৈছে তোমালোকৰ শাস্তি। তেতিয়া তাৰে এগৰাকী অপ্সৰাই এটা পদুম ফুল ছিঙি আনি ঋষিৰ গালৈ মাৰি দি পেলাই ক'লে তুমিও তেনেধৰণে আমাৰ লগতে বাদুলি হৈ পেলাই তুমিও ওলমি থাকিব লাগিব। এতিয়া যেনেকৈ ওলমি আছা তেনেকেই তুমি ওলমি থাকিব লাগিব আমাৰ লগত, আৰু তোমাৰ লগত আমি বিয়া পাতি পেলাই আমি সতি সন্ততি জন্ম দিম আৰু গোটেই পৃথিৱীতে বাদুলিৰে ভৰাই পেলাম। এই বুলি কওঁতেতো সঁচাকৈতো ঋষিজনো বাদুলি হৈ পৰিল, আৰু গোটেই অপ্সৰাবিলাক বাদুলি হৈ সেই প্ৰমিলা ৰাজ্যৰ গুহায়ে তোমাৰ ঘৰৰ মুধচে চবতে বিয়পি পৰিল। আৰু এনেদৰেই কি হ'ল, বাদুলিৰ এখন ৰাজ্য হ'ল, আৰু তাৰ পৰাই বাদুলিবিলাক উৰি উৰি গৈ বিভিন্ন ঠাইলৈ গৈ সেইবিলাক ঠাইত থকা এন্ধাৰ জেগাত তোমাৰ কি ওলমি ওলমি থাকিবলৈ ধৰিলে। ঋষিয়ে কিন্তু তেওঁৰ শাওত আৰু এটা কথা কৈছিল যে তোমালোক বাদুলি হৈ পেলাই মানুহৰ উপকাৰ সাধিবা। যিবিলাক তোমাৰ পোক পৰুৱাই শস্য নষ্ট কৰে সেইবিলাক খাই পেলাই তোমালোকে মানুহৰ উপকাৰ সাধিবা, কেঁচু কুমটি খাবা, আৰু দিনটো শুই থাকিবা, ৰাতি হ'লে তোমালোক ওলাবা। আৰু এটা শাও দিছিলে কি জানা, তোমালোকক দেখিলে, বাদুলিসোপাক দেখিলে মানুহে ভয় কৰিব, ভূত বুলি ভাবিব। সেইটোৱেই তোমালোকৰ ডাঙৰ শাস্তি মই দিলোঁ। এনেকেই তোমাৰ বাদুলিৰ জন্ম হ'ল। কেনেকুৱা লাগিলে এই কাহিনীটো শুনি মোক তোমালোকে জনাবা কিন্তু। কাইলৈ আৰু এটা ধুনীয়া সাধু নহ'লে এনেকুৱা ধৰণৰ আখ্যান লৈ আহিম মই তোমালোকলৈ। আৰু কণ কণ মইনাহঁত, মোৰ নাতি নাতিনীহঁত, তোমালোকৰ নামবিলাকো দিবলৈ ক'বাচোন তোমালোকৰ মাহঁতক লিখি পেলাই। মই দেখোন গমেই নাপাওঁ মোৰ নাতি নাতিনীহঁতৰ নামবিলাক। মাহঁতৰ নামৰ লগত দেউতাহঁতৰ নামৰ লগত তোমালোকৰ নামবিলাকো লিখি দিবলৈ ক'বা। মই কেতিয়াবা সুধিম আহিছানে নাই বুলি, হ'বনে? বাই বাই, আজিলৈ আহোঁ। কুশলে থাকা আৰু মোৰ সাধু শুনি থাকা। বাই বাই, বাই বাই।